অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজ্যজুৰি স্মৰণ কৰা হয় গুৰুজনাক। গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত পূৰ্বৰ পৰম্পৰাৰে আজিৰে পৰা অহা ৯ অক্টোবৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত অঞ্চলটোত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়, য'ত প্ৰদৰ্শিত কৰা হয় গুৰুজনাৰ অপূৰ্ব কৃষ্টি সংস্কৃতি। আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই। আমি সকলো উমৈহতীয়াকৈ আগবাঢ়িব লাগে আৰু শেষত তেখেতৰ যি নাম, যিটো প্ৰধান বস্তু, সেই নামৰ বিষয়ে বৰগীতত ইতিমধ্যে উল্লেখ কৰা হৈছে। আপোনালোক সকলোৱে জানে সত্ৰবিলাকত আমাৰ বিভিন্ন আমাৰ চহৰে এই কথাটো সকলোৱে জানো। মহাপুৰুষ জন্মস্থান এই বটদ্ৰৱা থানত বছৰৰ বাৰেও মাহে বিভিন্ন নাম প্ৰসংগ, ৰাতিপুৱা তাল কোবোৱা প্ৰসংগৰ পৰা আৰম্ভ কৰি 14টা প্ৰসংগ হৈ থাকে। সেইখিনি কাৰ্যৰ অতিৰিক্তভাৱে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰি আজি দ্বিতীয় দিনাৰ এই প্ৰধান কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ'ল জনসচেতনতা, জনসাধাৰণৰ মাজত জাগৰণ অনাটোৱে আমাৰ উদ্দেশ্য। মহাপুৰুষৰ অৱদানসমূহৰ দ্বাৰাই যাতে আমি এক শক্তিশালী আৰু গৌৰৱান্বিত জাতি হিচাপে জীয়াই থাকিব পাৰোঁ, সেয়ে আমাৰ কামনা। এই সকলোবিলাক অৱদানেই আমাৰ কাৰণে আপুৰুগীয়া অৱদান আৰু সেই অৱদানসমূহৰ ৰক্ষণাবেক্ষণ তাৰ সুৰক্ষা। এই অনুষ্ঠানত উপস্থিত থাকি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰী শ্ৰী নৌৰা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী, সন্ধ্যা গুৰুজনাৰ জন্মস্থানত গুৰু চৰিত্ৰ পাঠ আৰু ৫৭১ গছি বন্তি প্ৰজ্বলন কৰা হ'ব। গুৰুজনাৰ ৫৭১ জন্ম জয়ন্তী উপলক্ষে আজি দ্বিতীয় দিনত শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। ইয়াত সকলোৱে অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখা পাইছে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে ইয়াৰ দ্বাৰা গুৰুজনাৰ আদৰ্শৰ লক্ষ্য যাতে নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ হয়, তাৰ বাবে আমি আগবাঢ়িছো। আৰু সেই আমি সকলো নৱপ্ৰজন্মৰ সকলোকে গুৰুজনাৰ লক্ষ্য আৰু আদৰ্শৰে আগবাঢ়ে। সেইদৰে তিনিচুকীয়া জিলাৰ পেঙেৰিটো জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৃহত্তৰ পেঙেৰিবাসীৰ সহযোগত পেঙেৰি সাৱৰ্জনী নামঘৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় জন্মতিথি। পুৱা উষা কীৰ্তন পাঠ কৰি ভাগৱত ভ্ৰমণ কৰে সহস্ৰাধিক ভকত বৈষ্ণৱসকলে।
আজি দ্বিতীয় দিনা বৃক্ষৰোপণৰ লগতে ৰাতি গুৰুজনাৰ সৃষ্টি অংকীয় নাট প্ৰদৰ্শন কৰিব বিষ্ণু হয়গ্ৰীৱ অৱতাৰ চাৰিবেদ উদ্ধাৰ স্থানীয় শিল্পীসকল। 71তম পেঙেৰী সাৰ্বজনীন নামঘৰৰ আমি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি গুৰুজনাৰ জন্ম জয়ন্তী আমি উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ পুৱা 5 বজাত উষা কীৰ্তন আৰম্ভ কৰি আমি ভাগৱত ভ্ৰমণত আমি পুৱা 10 বজাত ভাগৱত ভ্ৰমণ কৰি এইমাত্ৰ ভাগৱত ভ্ৰমণ আমাৰ গৈছে। খন্তেক সময়ৰ পিছতে ভাগৱত ভ্ৰমণ আমাৰ সামৰণি পৰিব আৰু এই গুৰুজনা এজন যুগস্ৰষ্টা মহাপুৰুষ এই শ্ৰীমন্ত শংকৰদেৱৰ আমি সন্ধিয়ালৈ তেওঁৰ জন্ম জয়ন্তীত সংগতি ৰাখি এখন মহাপুৰুষীয়া নাট বিষ্ণুৰ মৎস্য অৱতাৰ আৰু চাৰিবেদ উদ্ধাৰ নাটখন কালিলৈ আমি সন্ধিয়া আমাৰ ইয়াত আমি মঞ্চস্থ কৰি আৰু গুৰুজনাৰ জন্ম জয়ন্তীত আমাৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিম। শ্ৰীমন্ত শংকৰদেৱ 571তম জন্মশতবাৰ্ষিক পালনখনি আমাৰ পেঙেৰী সৰ্বজনীন নামঘৰৰ সমূহ কৰ্মকৰ্তাই দুদিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যভাগ লৈছোঁ। শংকৰ আজানৰ যি একতা জৰীৰ মিলা প্ৰীতি সম্প্ৰীতিৰ আমি এনাজৰীডাল পেঙেৰী সৰ্বজনীন নামঘৰে একতা দোলে বান্ধ খাই থাকিবৰ বাবে আজি জন্মশতবাৰ্ষিকখন আমি পালন কৰিছোঁ। বটুটোবাৰ পৰা নিপম নাথ আৰু পেঙেৰীৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।